গাইজ ভিডিঅ'টো অলপ হিলিব পাৰে তাৰ কাৰণে মই ক্ষমা খুজিছোঁ আপোনালোকক। উপায় নাই, মোৰ মালডালে ঢিলা। গাইজ গৰম কিন্তু বহুত হৈছে, এনেকুৱা গৰমত মানুহ জীয়াই থাকিব নোৱাৰি আৰু মই নোৱাৰিছোঁ। মই সেইকাৰণে যাওঁ ঝৰ্ণাত গৈ অলপ ফিল লৈ আহোঁ ভাল। গাইজ ঝৰ্ণা মজা লৈ আহি গ'লোঁ। ঝৰ্ণাৰ মজা লৈ অহাৰ পিছত চাওক কি দেখিছোঁ আহি। মোৰ স্কুটিখনৰ ছিটটো ফালি পেলালে বান্দৰে। চাই থাকক লুপ এণ্ড লাইভ এণ্ড। Hello people, welcome back to my channel. Welcome back to my channel. Guys, এতিয়া বাজিছে ৰাতিপুৱা 7টা আৰু মই খোজকাঢ়ি আহিছোঁ বশিষ্ঠ মন্দিৰলৈ। যিহেতু মোৰ ঘৰটো ওচৰতে হয় বশিষ্ঠ মন্দিৰ, সেইকাৰণে মই মাজে সময়ে আহি থাকোঁ আৰু তাতে ঝৰ্ণা আছে, ঝৰ্ণাত গৈ পিনে গাটো ধুওঁ। গাইজ ভিডিঅ'টো অলপ হিলিব পাৰে তাৰ কাৰণে মই ক্ষমা খুজিছোঁ আপোনালোকক। উপায় নাই আৰু মোৰ মালডালেই ঢিলা। গাইজ গৰম কিন্তু বহুত হৈছে, এনেকুৱা গৰমত মানুহ জীয়াই থাকিব নোৱাৰি আৰু মই নোৱাৰিছোঁ। মই সেইকাৰণে যাওঁ ঝৰ্ণাত গৈ অলপ ফিল লৈ আহোঁ ভাল। আৰু আপোনালোকে চাই থাকক, মই গৈ ঝৰ্ণাত অকলে পৰিম আৰু ইমান ৰাতিপুৱাতো ইমান মানুহ হ'ব নালাগে, কিন্তু আছে যদিও এতিয়া উপায় নাই, কি কৰিব আৰু থাকিবই, উপায় নাই। তো দেৰি নকৰি ব'লক না বশিষ্ঠ মন্দিৰ ঝৰ্ণাত গাটো ধুই আহোঁ। গাইজ ৰাইট চাইডে চাওক, এই মুতুৰা এটা মুতি আছে আৰু মই আহি খোজকাঢ়ি পাই গ'লোঁ বশিষ্ঠ আশ্ৰমৰ গেট। আৰু ইয়াৰ পৰা খোজকাঢ়ি চিধাই সোমাই যাম ভিতৰলৈকে, ইয়াৰ পৰা বেছি দূৰটো নহয়। আৰু এইফালেদি সোমাই আহিছোঁ মন্দিৰলৈ, মন্দিৰেদি সোমাই যাম মানে মন্দিৰটোৰ পিছ চাইডে ঝৰ্ণাটো আছে, তেতিয়া এইফালেদি সোমাই যাব লাগিব চিৰি দি। এইফালে উঠি আহিছোঁ চিৰিয়েদি। আৰু ইয়াত চাওক না গাইজ কিমান বান্দৰ আছে, বহুত বান্দৰ ইয়াত। বান্দৰে মানে বশিষ্ঠ মন্দিৰ যেতিয়াৰ আছে কিজানি বান্দৰ তেতিয়াৰ পৰাই ইয়াতে চব থাকে। আৰু এইফালে সোমাই যাব পাৰি, এইফালে সোমায়ে এজনী সুন্দৰী যুৱতী দেখিবলৈ পালোঁ। আৰু এইটো পাৰ কৰিয়ে সোমায়ে এটা হনুমানৰ মন্দিৰ সৰুকৈ বনোৱা আছে, তাত ধূপ চাকি জ্বলায় মানুহে। আৰু আগলৈ এইটো মেইন মন্দিৰটো ডাঙৰটো, এইফালে ৰাইট চাইডেদি সোমাই যায়। তাৰপিছত আগলৈ সেই টিং লগাই থৈছে যে দেখিছে, তাতে আৰু ধূপ চাকি জ্বলায়। ইয়াৰ বান্দৰ, ইয়াত চবতে বান্দৰ ঘূৰিয়ে ফুৰে। আৰু এইফালে চাওক এটা বান্দৰে আনটো বান্দৰৰ লগত কেনেকৈ কাজিয়া লাগি আছে। এটা বান্দৰে হেলমেট উঠাই লৈছে। এতিয়া ইয়াৰ পৰা যদি অকণমান আগলৈ যায়, অলপ আগলৈ গ'লে মানে দেখিব ঝৰ্ণাটোৰ আৱাজটো আহি আছে বহুত বেছি। ঝৰ্ণাটোৰ আৱাজটো বাৰু মই কমাই দিছিলোঁ, কিন্তু ওচৰত গ'লে ঝৰ্ণাৰ আৱাজটো বহুত বেছি। আৰু পানীবিলাক অলপ লেতেৰা হৈছে, আগৰ নিচিনা নহয়, চাফা, কিন্তু ঠিকে আছে, ইমানো বেয়া নহয়। কিন্তু কিবা হৈছে কিজানি ওপৰত, সেইকাৰণে হ'ব পাৰে। লেতেৰাটো হৈ যায়, ইমান লেতেৰা নোহোৱাও নহয়। ফাইনেলি বশিষ্ঠ মন্দিৰত থকা ঝৰ্ণাটো আহি পাই গ'লোঁ গাইজ। ইয়াত গা ধুই বহুত ভাল লাগিছে, কিন্তু মোৰ পিছফালে ওপৰত হেৰিকেইটা চাওক, একদম বস্তুবিলাক ঘঁহি মলি পঠিয়াই দিছে এইফালে। এটা পাথৰ পাই গ'লোঁ, যিটোত মই একদম শুই থাকিব পাৰিম ধুনীয়াকৈ। ঝৰ্ণাটোৰ মাজতে আছিলে ঝৰ্ণাটোৰ, ভাল লাগিলে শুই। একদম পানীৰ আৱাজটো বহুত বেছি আহি আছিলে আৰু মানে ভাল লাগে আৰু বহুত এনেকৈ ঝৰ্ণাৰ মাজত শুই থাকিবলৈ। পানী আহি থাকে, পানী ঠাণ্ডা। আৰু এইফালে স্কুলৰ ছোৱালী কেইজনীমান আহি আছে। के दिल मेरा गोरियां चली। গাইছ এইবাৰ আকৌ পানীত অলপ দহলৈ নামি গ'লোঁ মই, মানে এটা জুবুৰ মাৰিম বুলি ভাবিলোঁ। মহাদেৱৰ নাম লৈ হৰ হৰ মহাদেৱ বুলি কৈ পিনে মই জুবুৰটো মাৰি দিলোঁ। তাৰপিছত ওলাই পৰিলে যাৰ নাম বাতি কাটন। গাইজ ঝৰ্ণাৰ মজা লৈ আহি গ'লোঁ। ঝৰ্ণাৰ মজা লৈ অহাৰ পিছত চাওক কি দেখিছোঁ আহি। মোৰ স্কুটিখনৰ ছিটটো ফালি পেলালে বান্দৰে। বাপৰে বাপ, পূৰা খান্দি লৈ গ'ল, খাই দিলে চাগে ফালি কিনে। ইছ ৰাম, উপায় নাই। জয় শ্ৰীৰাম। গাইজ এখন বশিষ্ঠ মন্দিৰত থকা অমৰনাথ শ্মশান বহুত চাফ চিকুণকৈ পৰিপাটিকৈ ৰাখে। প্লিজ আপোনালোকে যদি কেতিয়াবা মৰে এবাৰ ভিজিট কৰিব। গাইজ 7টা বজাত গৈ বশিষ্ঠ মন্দিৰৰ ঝৰ্ণাত গৈ গা ধুই অহাৰ পিছত এতিয়া আহি অফিচ পালোহি। আৰু অফিচত আপোনালোকক চিনাকি কৰাই দিছোঁ আজি কলিতাদাক।
কল দাদা আপোনাৰ চিনাকিটো দি দিয়ক, পৰিচয়টো দি দিয়ক। মোৰ নাম শ্ৰী পুলকচন্দ্ৰ কলিতা, আমি একে সহপাঠী, আমি একেলগে আমি চাকৰিত নিয়োজিত হৈ আছোঁ। বৰ্তমান এতিয়া আমি অফিচত সোমাই আমাৰ অফিচত যিবিলাক যাৱতীয় কামবিলাক আৰম্ভ কৰিছোঁ। আৰু আপুনি কেইবছৰ কাম কৰিলে? মোৰ টোটেল 19 বছৰ হ'ল DTDC কুৰিয়াৰত, ব্ৰিটিছ ব্ৰেণ্ডত, অঁ কুৰিয়াৰ লাইনত। অঁ এতিয়া বৰ্তমান ইয়াতে আকৌ মোৰ ব্ৰাঞ্চত জইন কৰিছোঁ। আৰু ইয়াতে আপুনি जिस राह पे तुम चल रहे हो बेटा, एक दिन बुरी तरह फंसोगे। কাম কৰি কেনেকুৱা পাইছে? ভাল পাইছেনে? কাম কৰিতো বিশেষ বেয়া পোৱা নাই, অঁ কাৰণ চব যিটো চব কাম ঠিকেই? চব ঠিকেই আছে। যিটো কাম শিকিছোঁ সেই কাম এতিয়া ল'ৰাবিলাক ভাল, গোটেইখিনি আমি মিলিজুলি কামবিলাক মিলিজুলি আগবঢ়াই কাম নি কৰাত আছোঁ। ভাল, কাজিয়া লগাত ভাল। সেইটোতো থাকিবই অলপ চলপ। আৰু এইফালে আমাৰ আছে কুৰ্মা, এইফালে কুৰ্মা চিন্তু ডাঙৰীয়া। ডেকা। হয় নমস্কাৰ। হয় এই চিন্তু ডেকা আমাৰ। হয় নমস্কাৰ। আৰু কি ক'ম বাৰু কওকচোন। এতিয়া ক'ত যাবা, কি কৰিবা এতিয়া? এতিয়া পাৰ্চেল দিব যাম আৰু। বাইদেউ হৈ আছে, বাইদেউ হাই কৰি দিয়ক। বাইদেউ এইফালে মিচিকে হাঁহি থৈ দিছে, হাই কৰিছে চবকে। বাইদেউ কৈছেতো, আমাৰ বিজি হৈ আছে বৰ্তমান চিন্তু আমাৰ ডেকা। অলপ আমাৰ হেৰি কয়, কি বুলি কয়, পাল্লা মাৰে বুলি কয়। অলপ কুৰ্মা কামত পাল্লা মৰা মানুহ হয়। বৰ্তমান আমাৰ বছৰ চকীখন খালী আছে। তেখেত বৰ্তমান ইয়াত উপস্থিত হোৱা নাই। খন্তেক পিছতে তেখেতে উপস্থিত হ'ব। নিশ্চয় এই ইউটিউবৰ চেনেলৰ যোগেদি আমি তেখেতক ইয়াত দেখাবলৈ চেষ্টা কৰিম। ইউটিউবৰ চেনেলেদি আমি নিশ্চয় বছৰক আমি চেলেৰি ইনক্ৰিজ কৰিবলৈ মেছেজ দিম। মেছেজ দিম। আৰু কলিতা মোৰ ভিউৱাৰ্ছবিলাকক কৈ দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে। লাইক কৰিব, শ্বেয়াৰ কৰিব, কৈ এই দিয়ক। চেনেলটো আৰম্ভ কৰিছে। এই চেনেলটোত সকলোৱে যেন তেখেতক ছাপোৰ্ট কৰে আৰু তেখেতৰ যিবিলাক ভুল ত্ৰুটি আছে আপোনালোকে মেছেজত লিখিব পাৰে, কাৰণ সদায় কিছুমান সকলোৰে ভুল হ'ব পাৰে, কিন্তু ভালবিলাকো ভাল কমেণ্টে দিব আপোনাক আশা কৰিলোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ। গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে। প্লিজ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।